আজি ওলাইছিলোঁ ত্ৰিনেত্ৰ নেত্ৰালয়লৈ। ডক্টৰ অমৰ ডেকা আৰু তেওঁৰ পত্নীয়ে ঘৰতে আহি নিমন্ত্ৰণ কৰি গৈছিল। তেওঁলোকৰ মূলতে চকুৰ এখন হস্পিটেল যদিও ফেচিয়েল এস্থেটিক চেণ্টাৰ এটাও আছে। মানে ডক্টৰ অমৰ ডেকা তেখেত এজন খুব ভাল বোলে কছমেটলজিষ্টো। এইখন গড়চুকৰ যে AK দেৱ ৰোড তাতে চিলভাৰ অৰ্কিড বুলি এটা বিল্ডিং আছে, বিচাৰি পাবলৈ একেবাৰে সহজ। সোমাই গৈ আটাইবোৰক লগ পাই ইমান ভাল লাগিল, একেবাৰে ঘৰুৱা পৰিৱেশ। আগতে মোৰ বান্ধৱী এজনীৰ পৰা এই চেণ্টাৰটোৰ বিষয়ে বৰ শুনিছিলোঁ। আজি তেওঁলোকক লগ পাই গোটেইখিনি জানি ল'লোঁ। এয়া চকুৰ ইমান ভাল ভাল মেচিন আছে তেওঁলোকৰ তাত। তেওঁলোকে মোক সুধিলে যে মোৰ কিবা কৰাব লগা আছিল নেকি। ভাবিলোঁ গৰম দিন আহি আছে, যিহেতু গৰমত অকণমান ফ্ৰক